প্ৰথমে এই দৃশ্যলৈ মন কৰক, চকুৰ সন্মুখতে এখন চৰকাৰী বিদ্যালয় ভাঙি চুৰমাৰ কৰিলে এডল পাহুৱাল ডেকাই। ভাঙিছে কোনোবাই দাখনেৰে কাটিব ধৰিছে, আকৌ ধৰি বান্ধি বিদ্যালয়ৰ বেৰবোৰ পেলাই দিছে, মুঠতে ভাঙিছে। ছবিখন দেখি নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে, এই পাহুৱাল যুৱক কেইজনে আচলতে এনে কিয় কৰিছে? এতিয়া আহো আচল কাহিনীলৈ। এয়াই হৈছে ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰকং চেলেক শিক্ষাখণ্ডৰ অধীনৰ ২ নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়। আপুনি মই ছবিত দেখা ধৰণে বিদ্যালয়খনে বছৰ বছৰ ধৰি এনেকৈ পাঠদান কৰাই আহিছে শিক্ষাৰ্থীসকলক। চৰকাৰ জনপ্ৰতিনিধিক আবেদন নিবেদন কৰি কি পালে জানেনে? আমি আবেদন নিবেদন কৰিছোঁ। আমি যোৱা পৰিকল্পনাটো আমি বিধায়ক মহোদয়কো কৰিছোঁ আৰু আমি আমাৰ মিচিং অট'নমাছ কাউন্সিলকো কৰিছোঁ, আমি পঞ্চায়ততো কৰিছোঁ, আমি বিভাগীয়কো কৰিছোঁ। তথাপিতো আমাক এতিয়ালৈকে একো কাণসাৰ দিয়া নাই। অকল এয়াই নহয়, বিদ্যালয়খনৰ বেৰা চকী বেঞ্চসমূহলৈ চালে আপোনাৰ পুতৌ জন্মিব। পাকঘৰৰ কথা নকওঁৱেই, জোনতৰা দেখা পায়। দেশ গঢ়িবলগীয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে জৰাজীৰ্ণ কোঠালিৰ লগতে ভঙা বেঞ্চত বহি শিক্ষা গ্ৰহণ কৰি আহিছে বছৰ বছৰ ধৰি। গ্ৰীষ্মকাল বন্ধৰ অন্তত কাইলৈৰ পৰা পুনৰ আৰম্ভ হ'ব পাঠদান। তাৰ পূৰ্বে ছাত্ৰ ছাত্ৰীক কিছু সকাহ দিবলৈ ওলাই আহিল ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দল। মঙলবাৰে দিনজোৰা শ্ৰমদান কাৰ্যসূচীৰে বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰিবলৈ ওলাই আহিল জিলা ছাত্ৰ সন্থাৰ লগতে চিলাপথাৰ ডেকাপাম জোনাইকে ধৰি বহু কেইখন আঞ্চলিকৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল। গৰমৰ পৰা সকাহ দিবৰ বাবে ফেনৰ লগতে বিদ্যালয়খনৰ কিছু আন্তঃগাঁথনি কাম কৰি সমালোচনা কৰে অসম চৰকাৰৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক। আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই আজি ২ নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয় জোনাইত বাহি জোনাইত অৱস্থিত যিখন প্ৰাথমিক বিদ্যালয় আছে, বিদ্যালয়খন আমি আজি শ্ৰমদান কাৰ্যসূচী আমি কৰিবৰ বাবে আগবাঢ়ি আহিছোঁ। আচলতে খুব দুৰ্ভাগ্যজনক কথা, এইখন ধেমাজিৰ পৰা এগৰাকী শিক্ষামন্ত্ৰী আছে, শিক্ষামন্ত্ৰীগৰাকী থকাৰ পাছত তেওঁৰ জিলাত যে এনেকুৱা ধৰণৰ বিদ্যালয়সমূহ আছে, এইটো আটাইতকৈ লজ্জাজনক কথা আৰু দুৰ্ভাগ্যজনক কথা। আচলতে শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে শৈক্ষিক দিশটো তেওঁলোকে উত্তৰণ কৰিব লাগিছিল, যি ধৰণে বিদ্যালয় মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনিসমূহ ঠিক কৰিব লাগিছিল, ঠিক তেনেধৰণে তেওঁলোকে কিন্তু আন্তঃগাঁথনিসমূহ তেওঁলোকে সফল কৰিবৰ কাৰণে কোনো কাৰণে চিন্তা চৰ্চা কৰা নাই। আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে গৃহমন্ত্ৰী যিগৰাকী মন্ত্ৰী আছে, সেই মন্ত্ৰীগৰাকী শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজি, তাতে জোনাইত যিহেতু এনেকুৱা এখন বিদ্যালয় ইয়াত আছে, সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি ইমানেই দুৰ্ভাগ্যজনক কথা। ইয়াত খোৱা পানীৰ ব্যৱস্থা নাই, ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই, ছাত্ৰ ছাত্ৰী বহিবৰ বাবে বেঞ্চ ডেস্কৰ অভাৱ হৈ আছে, এখন ফিল্ডৰ অভাৱ হৈ আছে। এনেকুৱা এটা পৰিৱেশ আচলতে এনেকুৱা ধৰণৰ বিদ্যালয়ত কোন আচলতে অভিভাৱকে আচলতে ছাত্ৰ ছাত্ৰীসকলক পঠাব, সেইটোৱে আচলতে আমি চিন্তা চৰ্চা কৰিবলগীয়া কথা। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব লাগিব যে মন্ত্ৰী বিধায়কসকল আছে, তেওঁলোকৰ যিসকল সন্তান আছে, সেই সন্তানসকলক এনেকুৱা এখন বিদ্যালয়ত তেওঁলোকে অধ্যয়ন কৰিব পঠাবনে? আচলতে কৈ থাকে যে তেওঁলোকে বাৰে বাৰে কৈ থাকে যে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে। আচলতে কি কাৰণে অভাৱ হৈছে? আন্তঃগাঁথনি দুৰ্বলতা, আন্তঃগাঁথনি একেবাৰে নাই। আচলতে শৈক্ষিক পৰিৱেশ যিটো লাগে, সেই শৈক্ষিক পৰিৱেশ আচলতে তেওঁলোকে এটা শৈক্ষিক পৰিৱেশ তেওঁলোকে স্থাপন কৰিবৰ বাবে তেওঁলোকে সক্ষম হোৱা নাই। আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে এইখন ধেমাজিৰ পৰা যিগৰাকী মন্ত্ৰী আছে, এই জোনাই সমষ্টিৰ যিগৰাকী বিধায়ক, তেওঁলোক হৈছে কমিছন ৰাজ। তেওঁলোকে জেএমত কেনেকৈ পইচা ল'ব পাৰি, কেনেকৈ 5% ল'ব পাৰি, কেনেকৈ চিকিৎসালয়খনত কেনেকৈ তেওঁলোকে কেনেকৈ চিকিৎসালয়খনৰ পৰা ধন সংগ্ৰহ কৰিব পাৰি, কেনেকৈ চিকিৎসালয়খনৰ আন্তঃগাঁথনিসমূহ কেনেকৈ দুৰ্বল কৰিব পাৰি, আৰু কেনেকৈ তেওঁলোকে কৰ কাটল কৰি জনসাধাৰণক কেনেকৈ তেওঁলোকে আচলতে দুৰ্বল কৰিব পাৰি, এই কথা তেওঁলোকে চিন্তা চৰ্চা কৰে। আচলতে শৈক্ষিক পৰিৱেশ আচলতে কেনেধৰণে উত্তৰণ কৰিব লাগে, এটা মূল বিষয়, এটা মূল ইছ্যু শৈক্ষিক পৰিৱেশটোৱে তেওঁলোকে একেবাৰে বিনষ্ট হৈ গৈছে।
গতিকে এই শৈক্ষিক পৰিৱেশটো উত্তৰণৰ কাৰণে আমি ছাত্ৰ সন্থাই চিন্তা চৰ্চা কৰি আছোঁ আৰু আমি আজি এখন বিদ্যালয় আচলতে আমি নিৰ্মাণ কৰিবৰ বাবে আহিছোঁ, শ্ৰমদান কৰিবৰ বাবে আহিছোঁ। আৰু ধেমাজিত বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আছে যিসমূহ বিদ্যালয়ত আজি পৰ্যাপ্ত শিক্ষকৰ অভাৱ হৈ আছে, আজি ফেনৰ অভাৱ হৈ আছে, খোৱা পানীৰ অভাৱ হৈ আছে, বহিবৰ বাবে বেঞ্চ ডেস্কৰ অভাৱ হৈ আছে, বহু আচলতে অভাৱজনিত হৈ আছে। গতিকে এই অভাৱসমূহ পূৰণ কৰিব লাগে চৰকাৰে আৰু যিগৰাকী শিক্ষামন্ত্ৰী আছে সেই শিক্ষামন্ত্ৰীগৰাকীয়ে নৈতিকতা স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰিব লাগে।